ইয়াত মিক্স কৰিলো পানীখিনি মিক্স কৰি অকণমান দেৰি থলো। নমস্কাৰ, সময় হৈছে 9:30। ভোক লাগিছে অত্যন্ত। তো খাবলৈতো একো নাই, 9:30 বনোৱাই নাই, বনাব 10-11টা বজাত। তো সেইকাৰণে ভাবিলোঁ অলপমান পঁইতা ভাত খাম। আপোনালোকে বাৰু খাই পাইছে নাই খোৱা, মোক কমেণ্ট কৰি জনাবচোন। তো এতিয়া পঁইতা ভাত খাম, কেনেকৈ খাম মই আপোনালোকক দেখাম। এবাৰ খোৱা দেখিলে মই ক'ম আপোনালোকৰ লোভ লাগি যাব। তো আহক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। বহু দিনৰ মূৰত ব্লগ এটা বনাইছোঁ, গতিকে শ্বেয়াৰ কৰিব ভিডিঅ'টো, লগতে যদি ভাল লাগে লাইক এটা কৰিবলৈ নাপাহৰিব। এতিয়া দেখাম আহক কেনেকৈ পঁইতা ভাতটো আজি খাম, দেখাই আছোঁ। হাতখন ধুই লৈছোঁ, কাৰণ ছেফটি ফাৰ্ষ্ট, COVID-19 চলি আছে যিহেতু। এতিয়া ভাতটো উলিয়াম। ভাত যথেষ্ট আছে, বুজিছেনে ভাত। এতিয়া এই ভাতটো ইয়ালৈ যাব, এইটো ইয়াত। এতিয়া ভাতটো ভালকে প্ৰথমে সানি ল'ব লাগিব। ভাতটো প্ৰথমতে সানি দিলোঁ। এতিয়া ইয়াত অলপ দিব লাগিব পানী ইয়াৰ পৰাই দিলোঁ। পানীটো দিলোঁ, পানীটো দি ইয়াক এতিয়া অকণমান ছাইডত ৰাখি এতিয়া ইয়াৰ লগত খোৱা বস্তুবিলাক যোগাৰ কৰিম। খোৱা বস্তু যেনেকৈ প্ৰথমতে লাগিব এটা পিঁয়াজ, অলপমান জলকীয়া লাগিব, এটা জলকীয়া আৰু নেমু। এইকেইটা বস্তু আপোনালোকক একদম মানে প্ৰয়োজনীয় বস্তু। তো এইকেইটা লৈ প্ৰথমে ধুই লওঁ এই দুটা বস্তু। তো প্ৰথমে ধুলোঁ, এইটো ধুই ৰাখি ল'ব। ৰখাৰ পিছত নেমুটো কাটিব। নেমু কাটি থোৱাই আছে, গতিকে মই আৰু বেলেগকৈ নাকাটো। এতিয়া নেমু এতিয়া ল'ম। নেমু অলপ, আপুনি যিমানটো খাই ভাল পায় আৰু নেমু ল'ব। নেমু ল'লোঁ। এতিয়া পিঁয়াজটো মেইন, অলপ পিঁয়াজ, মেইন পিঁয়াজটো মই কাটি কি কৰিম, পিঁয়াজটো ইয়াতে দি ল'ম। পিঁয়াজটো বেলেগকৈ নিলোঁ, ইয়াতে পিঁয়াজটো দিম। পিঁয়াজটো ইয়াতে দিলোঁ। এতিয়া ইয়াত যাব অলপমান নিমখ যিমান খাই ভাল পায় ইমানটো দিব, আপোনালোকে যিমান খাই ভাল পায় আৰু। এতিয়া এই বস্তুটো যাব ইয়াত। অ'কে, তো ইয়াত গ'ল। বাকী এইটো থাকিলে এতিয়া এটা ভাল ইণ্টাৰেষ্টিং বস্তু দেখাম বাৰু আপোনালোকক। এইটো দেখিছে, এইটো আমৰ আচাৰ। আম, বিহ জলকীয়া আৰু আপোনাৰ বগৰী আচাৰ। এইটো একদম চেণ্ট লৈ লৈছোঁ যে জ্বলা লাগি গৈছে নাকত, গতিকে এইটো লাগিবই লাগিব লগত। লৈ ল'লোঁ। এতিয়া এইকেইটা খোৱা হ'ব। আৰু লগতে আছিলে ভাত কেৰেলা আৰু পটল ফ্ৰাই, গতিকে এইকেইটা লৈ এতিয়া বহিম তলত। এতিয়া এইকেইটা আৰামত খোৱা হ'ব।
তো খোৱাটো হৈ গ'ল, পেট একদম মজাছে ভৰ্তি হৈ গ'ল। মুঠতে এতিয়া ৰাতি আৰু নেখালেও হ'ব, ৰাতিৰ সাঁজটো পঁইতা ভাততে হৈ গ'ল। তো গৰম দিন নহয় জানো, খায়ো ভাল লাগিলে। তো আপোনালোকে খাইছেনে নাই খোৱা কেতিয়াবা মোক কমেণ্ট কৰি জনাব। তো ইমানটো আৰু বহু দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ। যদি ভাল কিবা ৰেছপন্স পাওঁ নিশ্চয় আকৌ ভাল ভাল ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম, কাৰণ আজিকালি সময় নাপাওঁ, সময়ৰ অভাৱৰ কাৰণে ভিডিঅ' বনোৱা নহয়। গতিকে বৰ্তমানলৈ ইমানেই, ধন্যবাদ, জয় অসম।